নমস্কাৰ, এই মুহূৰ্তৰ গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যত বলবৎ হ'ব নিৰ্বাচনী বিধি আচৰণ। ৰাজ্যত ৰাজনীতিত এক গুৰুত্বপূৰ্ণ পৰিৱৰ্তন। আজিৰে পৰা প্ৰায় 5 বছৰৰ শাসনৰ অন্ত পৰিল। কাইলৈৰ পৰা সমগ্ৰ ৰাজ্যত বলবৎ হ'ব মডেল কোড অফ কণ্ডাক্ট। খবৰ অনুসৰি ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই আজি বিয়লি অধিৱেশন জাৰি কৰাৰ পিছতেই এই সিদ্ধান্ত ঘোষণা কৰিছে। ইয়াৰ লগে লগে অসমৰ লগতে কেইবাখনো ৰাজ্যত নিৰ্বাচনৰ প্ৰস্তুতি আৰম্ভ হৈছে। এই আচৰণ বিধি বলবৎ হোৱাৰ পিছত মুখ্যমন্ত্ৰী, মন্ত্ৰী অথবা বিধায়ক কাৰো হাততেই আগৰ দৰে ক্ষমতা নাথাকিব। চৰকাৰী কাম কাজত হস্তক্ষেপ কৰিব নোৱাৰিব। নতুন কোনো চৰকাৰী আঁচনি ঘোষণা কৰিব নোৱাৰিব আৰু নতুনকৈ চাকৰি নিযুক্তিও দিব নোৱাৰিব। ইয়াৰ উপৰি সকলো নতুন চৰকাৰী আঁচনিৰ বন্ধ থাকিব। চৰকাৰী ধন ব্যৱহাৰ কৰি কোনো ৰাজনৈতিক কাৰ্যসূচী কৰিব নোৱাৰিব। চৰকাৰী বাহন ব্যক্তিগত কামত ব্যৱহাৰ কৰাটো নিয়ম অনুসৰি সীমিত হ'ব। সকলো প্ৰাৰ্থী বা ৰাজনৈতিক নেতাই কঠোৰ নিয়ম মানি চলিব লাগিব। যদি কোনোবাই এই আচৰণ বিধি ভংগ কৰে তেন্তে নিৰ্বাচন আয়োগে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব। সেয়ে কাইলৈৰ পৰা ৰাজ্যত আৰম্ভ হ'ব নিৰ্বাচনী পৰিৱেশ আৰু আগন্তুক দিনত ৰাজনৈতিক উত্তেজনা অধিক বৃদ্ধি পোৱাৰ সম্ভাৱনা দেখা গৈছে। চাওক আমাৰ সম্পূৰ্ণ বাতৰি।